हेलो एभरिवान, की खबर? आशा करो आपलोक सकलोरे भाल। मोर बहुत भाल। पुनर्बार स्वागतम जनाइছো मोर अन्य एटी भिडिओলৈ। आशा करो भिडिओ दिसे सकलोरे भाल पाबा, बहुत बेছি मरम দিব। एतियाले आहक भिडिओटी आरम्भ कर। मैं एतिया बरखी बाब लैছো। बरखी बाय मैं खूब भाल पाऊँ। माछ खुटा नुखुटार कोनो कथा नाइ, खूब भाल लागे बरखी बाय। और माछটো डाঙर हल बा हलर कोनो कथाय नाइ, माने मैं भाले पाऊँ। और आगर পৰা मैं बरखी बाय थाको। और जोनসকলে बरखी बाय पाइছে মানে সেইসকলে এনেও গম পায় বৰশী বাই কিমান ভাল লাগে। মাছটো খুটাৰ টাইমত আৰু মাছটা আহিলে যে আৰু ভাল লাগে। সেইকাৰণে মই আজৰি সময় পালে বৰশী বাই থাকোঁ। আৰু আপোনালোকক আজি দেখাই দিছোঁ আৰু মই কি কৰি থাকোঁ দিনটোত। আৰু মাছ এইকেইটাহে পালোঁ, আৰু বেছি নাপালোঁ। গুড মৰ্ণিং। কালি ভিডিঅ' কৰা নহ'ল আৰু সেইপিনে যাব লগা হ'ল। ক'লৈ গৈছিলোঁ আপোনালোকক নিশ্চয় ক'ম বাৰু। এতিয়া মই সেয়া ঢেকীয়া বাচিব লৈছোঁ। ঢেকীয়াখিনি বাচি লওঁ, তাৰপিছত আকৌ লগ পাম। আজি যে বহুত গৰম পৰিছে দেই। ৰ'দটোৱে যে খাওঁ কৰি আহিছে, ইমান ৰ'দ দিছে। ইমানেই গৰম পৰিছে, গছপাত এখিলাও লৰা নাই। ইয়াত চাওক। এতিয়া ভাতকেইটা খাই লওঁ। এইপিনে ঔটেঙা দালি আৰু ঢেকীয়া আলুগুটি ভাজি আৰু বুটো আছে ঢেকীয়াৰ লগত। সেইপিনে দেখিছে আৰু খাই লওঁ। এতিয়া ভাত পানী খাই আজৰি হ'লোঁ আৰু। কালি যে আপোনালোকক মই কৈছিলোঁ ভিডিঅ' কৰিব নোৱাৰিলোঁ, এপিনে যাব লগা হ'ল বুলি। মই গৈছিলোঁ বজাৰলৈ গৈছিলোঁ, আমাৰ মাহীৰ ছোৱালী বিয়া, মানে বৰ বিয়া নহয় আকৌ শান্তিৰ বিয়া। সেই কাপোৰ এযোৰ আনিবলৈ গৈছিলোঁ। আপোনালোকক কেনেকুৱা আনিলোঁ দেখাম বাৰু অকণমান দেই, চাব। এইযোৰ আনিলোঁ কাপোৰ, কেনেকুৱা লাগিছে জনাবচোন। মোৰ খুব ভাল লাগিলে আৰু ফুলটো মোৰ বেছি ভাল লাগিলে, সেইকাৰণে আনিলোঁ। এইবিলাক কাপোৰ অফাৰ দি আছে, মানে এইখিনি 600 টকাত অফাৰ দি আছে। এতিয়া কাপোৰযোৰ দেখাই দিলোঁ আৰু কেনেকুৱা কাপোৰ আনিলোঁ। মিক্স পাটৰ হয় কাপোৰযোৰ। আৰু যদি মই বিয়ালৈ যাওঁ, বিয়াৰ পৰিৱেশটো আপোনাক অকণমান দেখাবলৈ চেষ্টা কৰিম। যদিহে যাওঁ তেতিয়াহে দেখাম, যদি নাযাওঁনো কেনেকৈ দেখাম। যদি যাওঁ নিশ্চয় অকণমান হ'লেও অকণমান দেখামেই। আৰু এতিয়া মানে 2টামান বাজিবলৈ হৈছে আৰু বেটাও আহিবলৈ হৈছে। আৰু এতিয়া পিনে কুকুৰাও চিঞৰি আছে, মানে কুকুৰাখিনি চাউল নিদিয়ালৈকে চিঞৰিয়ে থাকিব। মই চাউল অলপ দি লওঁগৈ পোৱালিকেইটা। পিনে বেটা স্কুলৰ পৰা আহি খেলি আছে। ই পঢ়ি থাকিলে। তুমি ঢেৰ বনাই থৈছা। এতিয়া মাটিকঁঠাল কাটি আছোঁ। বতৰৰ ফল বতৰতে খাব লাগে। এইপিনে মায়ে মাটিকঁঠাল খাই আছে। মা হাই কৈ দিয়ক। এইবাৰ মই মাটিকঁঠাল খাই লওঁ আৰু দেই, তাৰপিছত আকৌ লগ পাই আছোঁ। এতিয়া অলপ ঠাণ্ডা পৰিছে আৰু এতিয়া মই দানা অলপ বনাবলগীয়া আছে, বনাই লওঁ। সেইপিনে দেখিছে গেলা গৰমত মই গাহৰিৰ কাৰণে কচু বনাই আছোঁ দানা। বিচনী মাৰি গাহৰিৰ কাৰণে দানা বনাই আছোঁ। আপোনালোকে বাৰু কোনে গাহৰিৰ কাৰণে দানা বনায় কমেণ্ট কৰিবচোন। কাৰোবাৰ ঘৰত গাহৰি আছে।